पोर्टल न्यूज खौरांगिरि पोर्टल न्यूज़ा दिनै खौरां ससियेल मिडियायाव जितु खौरां बुथुमनाय बे हाबाफारियाव दिनै गोदान मोनसे मात्रा सृष्टि खालामदों आरो बिनि दारै समाजखौ फोसाबनाय समाजखौ गुस्लायहोनाय समाजनि जिबिलाक जेंनाफोर बेफोरखौ मोनसे मेडिया हिसाबै सरकारनो फोरमायनाय बिनि दारै गोबां खामानि मावदों आरो बिसेसके आं बाख्नायनांगोन खौरांगिरिफोरखौ बिथांमोननि नाजानायावनो जेरैहाय खोब बिस गोनां ड्राग्सनि जितु प्रचलन बेयाव गोबां जादोंमोन दा बिथांमोना पुलिसजों हेफाजाब खालामनानै गोबां ड्राग्स पेडलारफोरखौ हमनायनि थाखाय आं गासैबो बे ओनसोलनि खौरांगिरि बिथांमोननिसिम आं गोसो गोरबोनिफ्राय गाहाम हामलायनायखौ बावदों आरो जिहेतु खौरांगिरिखौ माबानि राष्ट्रनिमोन चतुर्थ स्तम्भमोन ब्रैथि स्तम्भ होनना बुंनाय जायो दा सेथि स्तम्भआ जाबाय बिधान मण्डल कार्यपालिका न्यायपालिका आरो संबाद समयबा बे मोनब्रैया गासैबो मोनसे मर्यादा दं गासैबो मोनथाम मर्यादा दं सामाजिक भाबै मोनसे मर्यादा मोनदों बिथांमोना आरो आयेननि भाबै मर्यादा मोनदों किन्तु खौरांगिरि बिथांमोना दिनैसिमहालागै रांखान्थियारि जितु मर्यादा मोननो हायाखै बेनि थाखायनो सरकारखौ मोनसे खावलायनाय आंनिफ्राय बिथांमोननि सोलिनायनि थाखाय बिथांमोननो मिनिमामबो साफ्रोमबो खौरांगिरिफोरनो माबा मोनसे होनांगौ होननानै आं खौसेथि बर' सुबुं आफादनि जानानै खावलायदों দাদা সুধিব খুজিছোঁ যিহেতু দ্বিতীয় বাৰ্ষিক যিহেতু প্ৰতিষ্ঠা দিৱস আজি যিহেতু চিমেন্স সংঘ অনুষ্ঠিত হৈছে আচলতে ইয়াৰ পৰা কেনেধৰণে আগবঢ়াটো আপুনি বিচাৰে মানে গোটেই টিমটো বিশেষকৈ আজি চিমেন্স চাপৰি আঞ্চলিক যিটো পৰ্টেল নিউজৰ যিটো সন্থা আছে তাৰ উদ্যোগত তাৰমানে অবিভক্ত লখিমপুৰ জিলা বড়ো পৰ্টেল এপ পৰ্টেল নিউজৰ যিবিলাক সংবাদকৰ্মী আছে তেওঁলোকলৈ মই সংযুক্ত বড়ো গণমঞ্চৰ ফালৰ পৰা তেওঁলোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ মোক ইয়াত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰাৰ বাবে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু যিহেতু আজি অবিভক্ত লখিমপুৰ জিলাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন এই পৰ্টেল নিউজৰ যিটো সন্থা আমি জানো যে ভৱিষ্যতে যিবিলাক তাৰমানে সংবাদ জগতত কৰণীয় কাম আছে গোটেইখিনি মিলি পেলাই তেওঁলোকে কৰিব আৰু সকলো সংবাদকৰ্মীৰ লগত একেলগে থাকি তেওঁলোকেও সংবাদৰ কামেই কৰিব বিশেষকৈ যিহেতু মাধ্যম হিচাপে কাম কৰে সংবাদ জগতে যিহেতু ৰাইজৰ যিবিলাক দুৰ্দশা সমস্যা যিবিলাক বিভিন্ন সমস্যাসমূহ উত্থাপন কৰি পেলাই চৰকাৰক অৱগত কৰাত আপোনালোকে যিহেতু মাধ্যম হিচাপে কাম কৰে আৰু কৰণীয় বহুত আছে আৰু ইয়াৰ লগতে এই অঞ্চলৰ যিটো কিবা আছে যিবিলাক সামাজিকভাৱে বেআইনী কিছুমান কাম হৈছে এই কামসমূহ ইয়াক মই বিশেষকৈ ধন্যবাদ জনাবলৈও চিমেন্স চাপৰি অঞ্চলত যিমান নেকি সংবাদকৰ্মী আছে তেওঁলোকৰ সহযোগত পুলিচক লৈ পেলাই বিভিন্ন ধৰণৰ অসামাজিক কামত লিপ্ত থকা ড্ৰাগছ পেডলাৰসকলক তেওঁলোকে ধৰিবলৈ সক্ষম হৈছে আৰু এনেকৈ সমাজৰ উন্নতিৰ হকে বা সমাজৰ বিভিন্ন সমস্যাসমূহ উপস্থাপন কৰি পেলাই ইয়াৰ সমাধানৰ কাৰণে চৰকাৰৰ ওচৰত যাতে অৱগত কৰে তাৰ কাৰণে কৰি যাব লাগিব আৰু বিশেষকৈ সংবাদসকল হ'ল সমাজ পৰিৱৰ্তনৰ মূল এটা লক্ষ্য লৈ পেলাই তেওঁলোকে কাম কৰে আৰু সমাজ পৰিৱৰ্তনত তেওঁলোকৰ যথেষ্ট অৰিহণা আছে সমাজ সংস্কাৰত তেওঁলোকৰ যথেষ্ট অৰিহণা আছে আৰু বিশেষকৈ ক'ব লাগিব যিহেতু গোটেই যদি নিউজে লগ লাগে ইচ্ছা কৰিলে চৰকাৰকো পৰিৱৰ্তন কৰিব পাৰে গতিকে মোৰ এটাই আহ্বান সকলোৱে মিলি পেলাই যিমান নেকি সংবাদকৰ্মী আছে একগোট হৈ পেলাই যাতে বিভিন্ন সমস্যাসমূহ যাতে আপোনালোকৰ মাধ্যমৰ যোগেদি চৰকাৰক অৱগত কৰি এইবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বুলি মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ থেংক ইউ